আজি আপোনালোকৰ স্পেচিয়েলি এইকেইটা ভেকেঞ্চিজ আপোনালোকে চাবলৈ পাৰিছে। এইকেইটা ভেকেঞ্চিৰ কাৰণে ৰিজাল্টটো মুকলি কৰি দিলে অসম পুলিচৰ ফালৰ পৰা। প্ৰথমে আপোনালোকে চাবলৈ পাৰিছে 144টা পোষ্ট আছিল সাব ইন্সপেক্টৰ UB আসাম পুলিচৰ। তাৰপিছত 7টা পোষ্ট আছিল আপোনালোকৰ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APR, অৰ্থাৎ APRৰ ফালৰ পৰা 7টা সাব ইন্সপেক্টৰৰ ভেকেঞ্চি আছিল। আৰু 51টা পোষ্ট আছিল আপোনালোকৰ সাব ইন্সপেক্টৰ AB আসাম কমাণ্ডো বেটেলিয়ন, আৰু এটা পোষ্ট আছিল আপোনালোকৰ এছিষ্টেণ্ট ডেপুটি কন্ট্ৰলাৰ। এইখিনি পোষ্টৰ কাৰণে আজি কিন্তু ৰিজাল্ট মুকলি কৰিলে অসম পুলিচৰ ফালৰ পৰা। এইটোৱে হ'ল অসম পুলিচৰ যিটো সাব ইন্সপেক্টৰৰ ভেকেঞ্চি আছিল আপোনালোকৰ কনষ্টেবল AB APR আসাম কমাণ্ডো বেটেলিয়ন। এই গোটেইখিনিৰ কাট অফ লিষ্টটো ইয়াতে আপোনালোকে চাবলৈ পাৰিছে। এইটো যিটো লিষ্ট আপোনালোকে চাবলৈ পাৰিছে, এই লিষ্টখন অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে কিন্তু অলপ আগতে তেওঁলোকে এই কাট অফ লিষ্টখন মুকলি কৰিছে। কোনটো ক্যাটাগৰীত আপোনালোকৰ কিমান কাট অফ গৈছে, মেলৰ কিমান গৈছে, ফিমেলৰ কিমান গৈছে, OBCৰ কিমান কাট অফ গৈছে, SCৰ কিমান কাট অফ গৈছে, অল লিষ্ট আপোনালোকে ইয়াতে চাবলৈ পাৰিব। প্ৰথমে আপোনালোকে SI যিটো AB আছিল, এই ABত আপোনালোকৰ জেনাৰেল ক্যাটাগৰীৰ মেল সকলৰ 67 কাট অফ গৈছে 100ৰ ভিতৰত। ফিমেলৰ কাৰণে এইটো ব্ল্যাঙ্ক ৰাখিছে। SC যিটো ক্যাটাগৰী আছে, SC ক্যাটাগৰীত আপোনালোকৰ 61.50 গৈছে আপোনালোকৰ কাট অফ। ST প্লেন যিটো ক্যাটাগৰী আছে, এই ST প্লেন ক্যাটাগৰীৰ মেল সকলৰ 60.50 কাট অফ গৈছে। ST হিলছ যিটো ক্যাটাগৰী আছে, এই ST হিলছ ক্যাটাগৰীৰ মেল সকলৰ 47.5 কাট অফ গৈছে। OBC MOBC যিটো আছে, ইয়ালোকৰ মেল সকলৰ কাট অফ গৈছে আপোনালোকৰ 63.5। তাৰপিছত OBC যিটো T ট্ৰাইব, এইবাৰ নতুনকৈ যিটো কোটা এটা বাহিৰ কৰিছে স্পেচিয়েলি বাগানী আৰু আদিবাসীসকলৰ কাৰণে, তেওঁলোকৰ মেল সকলৰ কাট অফ গৈছে 55.5। আৰু অবয়কত চাবলৈ পাৰিছে স্পৰ্টছ পাৰ্সন যিটো আছে, তেওঁলোকৰ কাট অফ গৈছে 48। SI যিটো UBৰ ভেকেঞ্চি আছিল স্পেচিয়েলি আসাম কমাণ্ডো বেটেলিয়নৰ টোটেল 51টা ভেকেঞ্চি আছিল। ইয়াৰ কাৰণে আপোনালোকৰ জেনাৰেল ক্যাটাগৰীৰ মেল সকলৰ কাট অফ গৈছে 65.5, ফিমেল সকলৰ আপোনালোকৰ কাট অফ গৈছে 55। SC যিটো ক্যাটাগৰী আছে, ইয়ালোকৰ মেল সকলৰ কাট অফ গৈছে 60.5, ফিমেল সকলৰ 48 আপোনালোকৰ কাট অফ গৈছে। ST প্লেন যিটো ক্যাটাগৰী আছে, তেওঁলোকৰ 58.5 কাট অফ গৈছে, ফিমেল সকলৰ 49 কাট অফ গৈছে। ST হিলছ যিটো ক্যাটাগৰী আছে, তেওঁলোকৰ 42.5 কাট অফ গৈছে মেল সকলৰ, ফিমেল সকলৰ 37.5 কাট অফ গৈছে। OBC MOBCৰ 62 গৈছে কাট অফ মেল সকলৰ, আৰু ফিমেল সকলৰ 51 কাট অফ গৈছে। T ট্ৰাইব আৰু আদিবাসীসকলৰ যিটো এক্সট্ৰা নতুন কোটা আছে, তেওঁলোকৰ 55.5 গৈছে মেল সকলৰ, ফিমেল সকলৰ 46 গৈছে কাট অফ। তাৰপিছত SI যিটো APR আছে, তেওঁলোকৰ মেল সকলৰ 65.50 গৈছে কাট অফ, ফিমেল সকলৰ 47.5 কাট অফ গৈছে। ST প্লেন যিটো ক্যাটাগৰী আছে, তেওঁলোকৰ কাট অফ গৈছে মেল সকলৰ 60.5। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তাৰপিছত এছিষ্টেণ্ট ডেপুটি কন্ট্ৰলাৰৰ যিহেতু এটাই ভেকেঞ্চি আছিল, তো জেনাৰেল ক্যাটাগৰীৰ কেৱল মাত্ৰ মেল সকলৰ কাৰণে দিয়া হৈছিল 32। তেওঁলোকৰ ফাইনেল কাট অফ গৈছে, অৰ্থাৎ আজি যিহেতু ৰিজাল্ট দিছে, এই ৰিজাল্টত আপোনালোকৰ এইখিনি কাট অফ গৈছে। ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে যিটো কাট অফ লিষ্ট মুকলি কৰিছে, ইয়াতে আইডিয়া লগাব পাৰে যে কিমান বেছি কাট অফ গৈছে।